गसाइगाव जौसिन गेजेरारि फरायसालियाव मडेल स्कुल लुनायनि अन्थाइ खाम्फा गायसनदों जायगानि एमएलए जिरन बसुमतारिया। हादरसा सोरखारनि RIDF बिथांखिजों मडेल स्कुलनि बिल्डिं लुनाय हाबाफारि बादियै 7 कौटि रांनि बाजेटजों गसाइगाव जौसिन गेजेरारि फरायसालियाव मडेल स्कुल लुनायनि अन्थाइ खाम्फाखौ गसाइगावनि एमएलए जिरन बसुमतारिया दिनै गायसननानै होयो। अन्थाइ खाम्फा गायसननाय हाबाफारियाव एमएलए बिथांजों लोगोसे गसाइगाव जौसिन गेजेरारि फरायसालिनि गोरायुं बिजय मुसाहारि, गसाइगाव दालाइ साहित्य सभानि आफादगिरि खनीन्द्र नाथ दास, ओनसोलनि मेलेमजिबि समाज सिबियारि, फरायसालिनि फोरोंगिरि आरो फरायसा फरायसुलिफोरा बाहागो लादोंमोन। मख'जाथाव बाथ्रानि गसाइगाव जौसिन गेजेरारि फरायसालियाव मडेल स्कुल लुनायनि अन्थाइ खाम्फा गायसनखांनायनि उनाव एमएलए जिरन बसुमतारि बिथाङा खौरांगिरिनि सिगाङाव गसाइगाव विधानसभा बियाबनि सिङाव गसाइगावजों लोगोसे ग्राहमपुर आरो खासियाबारियाव मडेल स्कुल लुनायनि अन्थाइ खाम्फा गायसननाय बाथ्राखौ बुङो। আজি আমাৰ 28 নম্বৰ গসাইগাঁও সমষ্টিত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ দ্বাৰা RIDF থ্ৰু দি আমাৰ প্ৰত্যেক সমষ্টিত যেনেকাকৈ মডেল স্কুল স্থাপনৰ কাৰণে স্কুল বাছনি কৰি দিয়া হৈছিল, ইয়াৰ ভিতৰত আমাৰ 28 নম্বৰ গসাইগাঁও সমষ্টি হিচাপে গসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল, গ্ৰামপুৰ হায়াৰ ছেকেণ্ডাৰী স্কুল, তাৰপিছত কাছিয়াবাৰী হাইস্কুলত তিনিখনকৈ মডেল স্কুলৰ আজি ফাউণ্ডেশ্যন লে ইয়াত কৰা হ'ব। আৰু অলৰেডি আমি এই গসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলত আমি উপস্থিত হৈছোঁ। আৰু আজি আমাৰ এইখিনি জাগাত সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইয়াত অহা কথা আছিলে, কিন্তু তেখেতে বিভিন্ন জাগাত প্ৰগ্ৰাম তেনেকৈ থকাৰ কাৰণে ইয়াত উপস্থিত হ'ব নোৱাৰিলে। গতিকে মোৰ দ্বাৰাই আজি মই ইয়াতে ফাউণ্ডেশ্যন লে যিটো চেৰেমনি এইটো মই উদ্বোধন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰাই আমি নিশ্চয়কৈ চবে গম পাইছোঁ যে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট বা প্ৰভিন্সিয়েল স্কুল ইয়াৰ মাজত আমাৰ ৰাইজে কেতিয়াবা কৈ আহিছিলে যে ইয়াত বহুতো পাৰ্থক্য আছে, বিল্ডিংবোৰতো আমাৰ তেনেকুৱা নহয়। কিন্তু আজিৰ তাৰিখত আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে এনেকুৱা এটা আঁচনি লৈ মানে প্ৰাইভেট স্কুলত আমি যেনেকাকৈ আকৃষ্ট কৰিব পাৰিছোঁ ষ্টুডেণ্টবিলাকক, ঠিক তেনেকাকৈ আমাৰ চৰকাৰী আৰু প্ৰভিন্সিয়েল স্কুলবোৰতো এটা মডেল স্কুল বনাবৰ কাৰণে যোজনা চলাইছে। গোটেই অসমত 3খনকৈ বেছি স্কুল প্ৰথম পেজত বনাবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰে যোজনা কৰিছে, থিৰাং কৰিছে। আৰু আজিৰ তাৰিখত আমি গসাইগাঁও হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে ইয়াত 7 কোটি টকাৰ মডেল স্কুল আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে এইটো আমাৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ব লাগিব। আৰু বিভিন্ন শিতানতো বিভিন্ন ধৰণৰ আজি উদ্বোধন কৰা হ'ব। আৰু আজি মই আপোনালোকক ক'বলৈ পাই বহুত সুখী হৈছোঁ। মই এই টেনিয়ৰশ্বিপত এতিয়া 2.5 বছৰ হ'ল। এই 2.5 বছৰতে আমাৰ গসাইগাঁও সমষ্টিতে 100 কিলোমিটাৰ আমি পথ পাবলৈ সক্ষম হৈছোঁ। এই 100 কিলোমিটাৰৰ ভিতৰত কিছুমান ৰিপেয়াৰিং আছে, কিছুমান ৱাইডেনিং আছে, কিছুমান নতুন ৰাস্তাবোৰ আছে, আৰু বহুত শিতানত বহুত তেনেকুৱা ধৰণৰ স্কিমবোৰ আহিছে। গতিকে মই ভাবোঁ এই স্কুলখন যদি আমি সম্পূৰ্ণ উন্নয়নৰ কাৰণে যেনেকুৱা লাগে তেনেকুৱাকৈ পাইছোঁ। আজিৰ তাৰিখত চব কথা ক'বলৈ গ'লে বহুত সময় লাগিব। আপোনালোকে চাওক, আমি ছ'চিয়েল ৱেলফেয়াৰ যোগেদি ইতিমধ্যে অলৰেডি 35খন মডেল অংগনবাড়ী আমি কৰিছোঁ। এই 35খনৰ ভিতৰত 10খন অলৰেডি এইটো কমপ্লিটেড আৰু বাকীবোৰ ৰানিং চলি আছে। আৰু অলপ সময়ৰ পিছত আমাৰ সন্মানীয় চিফ ডাঙৰীয়াই ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংহল ডাঙৰীয়াই যিখিনি আমাক ইয়াত দিছে প্ৰজেক্ট 20-30 কোটি টকাৰ, এইটো উদ্বোধন কৰিবলৈ আহিছে। গতিকে কোনো ডিপাৰ্টমেণ্টত ইয়াৰ লিকিং হোৱা নাই। ৱাটাৰ ৰিচাৰ্চো যদি কোৱা হয়, আমাৰ সংকোচ নদীতে 5-6টা টায়াৰত অলৰেডি কাম কমপ্লিটেড হৈ গৈছে। ফ্লাড প্ৰটেকশ্যন, ইৰিগেশ্যন প্ৰটেকশ্যনৰ কাৰণে অলৰেডি নতুন কাৰণে ছাৰ্ভে কৰা হৈছে। ইয়াৰ ছয়েলৰ পৰাও আমাৰ ইয়াত বহুত আহিছে। গতিকে মই ভাবোঁ তন্নকৈ যদি আপোনালোকে এটা ডিপাৰ্টমেণ্টৰ যদি কোটিয়ন বিচাৰে, মই এইটো এটাকৈ দিব পাৰিম। গতিকে আমাৰ ইয়াতে যেনেকুৱা কাম হৈছে তাতেও চলি আছে। স্কুল ৰিপেয়াৰিং হওক, কিবাই হওক, নতুনেই হওক, আমি চববোৰ কৰি আছোঁ। এইটো সময়মতে আমি এটাৰ পিছত এটা কৈ যাম। আৰু এইটো ক'তবা বেছি হৈছে, ক'তবা কম হৈছে, এইটো মই ধৰি নল'ম। কাৰণ এইটো আমাৰ সমষ্টিত ক'ত কেনেকুৱা লাগে এইটো চাই পেলাই আমাৰ অসম চৰকাৰে এইটো ঠিক কৰে, য'ত যেনেকুৱা লাগে তাতে তেনেকুৱাকৈ আঁচনিবোৰ ধৰা হয়। গতিকে কম বেছি মানে কোনো হোৱা নাই, একেলেটাৰে হৈ যাব। কাৰণ আপোনালোকে এটা কথাটো মনত ৰাখক, আমাৰ সন্মানীয়, মই বাৰে বাৰে কৈ আছোঁ, সন্মানীয় আমাৰ ডাইনামিক CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে
ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন যদি অসম গঢ়িব লাগে প্ৰত্যেক সমষ্টিতে উন্নয়ন সমভাৱে হৈ যাব।